এভৰিৱান মই শেনাজ আজি মই ইউটিউবাৰ পল্লবী গগৈৰ কিছুমান সিক্ৰেট কথা ডিসকাস কৰিম বুলি মই ভাবিছো ইউটিউবাৰ পল্লবী গগৈয়ে বহুত ইমান দুখ লুকুৱাই ৰাখিছিলে সদায় মই তাইক মানে ব্লগত হাঁহি ফুটি ধেমালি কৰা লগ পাইছিলো তাই ইমান মানে অন্তৰত যে ইমান এটা দুখ লুকাই ৰাখি মুখত মানে হাঁহি এটা লৈ পেলাই সবৰ লগত এনেকে ভিডিঅ'বিলাক বনাইছিলে তাই এনেকুৱা কি দুখ আছিলে যে হেতু তাই ইমান চৰম এটা ডাঙৰ এটা সিদ্ধান্ত তাইৰ জীৱনত ল'ব লগা হৈছে যেতিয়াই আপোনালোকে যিকোনো কাৰণত যদি ষ্ট্ৰেছ ফিল কৰে তেতিয়াহ'লে আমাৰ কি কৰিব লাগে আপুনি যদি মুছলিম হয় তেতিয়াহ'লে নামাজ পঢ়িব লাগে য়োগা কৰিব লাগে এক্সাৰসাইজ কৰিব লাগে আৰু তেতিয়া আমাৰ কি হয় ভিতৰৰ যিমান ষ্ট্ৰেছ আছে সেইখিনি আউট হৈ যায় আমি পজিটিভ ফিল কৰোঁ আৰু পজিটিভ এনাৰ্জি আমাৰ বডিটোত বহুত ইফেক্ট কৰে মানে বহুত এনজয়ফুল মোমেণ্ট আনি দিয়ে তাইৰ ইমান ধুনীয়া আৰু মৰম লগা এটা বেবী আছে কেতিয়াবা যিমানেই কষ্ট নহওক কিয় বেবীৰ মুখলৈকে চালে মানুহে সব পৃথিৱীৰ যিমানেই কষ্ট আছে যিমানেই দুখ আছে সব পাহৰি যায় হাজবেণ্ডেও হয়তো তাইক যিমানেই অত্যাচাৰ কৰিছে হয়তো বেলেগৰ লগত এফেয়াৰো থাকিব পাৰে বাহিৰত কিন্তু বাচ্চাৰ মুখলৈকে চাই পেলাইও মানুহে কি কৰে সেইবিলাক পাহৰিবলৈ ট্ৰাই কৰে কিন্তু তাই ইমান ডাঙৰ মানে বাচ্চাটোক লৈ পেলাই ইমান মৰম লগা বাচ্চাটো লৈ পেলাই নিজৰ বুকুত লৈ পেলাই দলকৰ পৰা যেনেকৈ জাপ মাৰিছে এনেকুৱাই লাগিছে তাইৰ ভিতৰত ইমান বহুত বেছি ষ্ট্ৰেছ আছিলে তাই বহুত বেছি উচ্চ আকাংক্ষী ছোৱালী আছিলে কিন্তু কেতিয়াবা এনেকুৱা হয় বেছি উচ্চ আকাংক্ষী হ'লেও মানে ওচৰৰ পাজৰৰ বা লগৰখিনিক চাই কেতিয়াবা এনেকুৱা হয় নিজৰ মাইণ্ডটো ডিপ্ৰেছ হৈ যায় সেইটো কাৰণে কাৰো লগত কেতিয়াও কম্পেয়াৰ কৰি চলিব নালাগে কম্পেয়াৰ কৰি চলিলে কি হয় নিজে বহুত ষ্ট্ৰেছ ফিল কৰা যেন লাগে কেতিয়াবা মানুহবিলাকে অভাৰ থিংকিং আৰু অভাৰ এক্সপেক্টেশ্যনৰ কাৰণেও বহুত সাইকোলজিকেল প্ৰব্লেম ভুগিব লগা হৈ থাকে আৰু কেতিয়াবা এনেকুৱাও চিটুৱেশ্যন গৈ পেলাই এণ্ডিং হয় যে সাইকিয়াট্ৰিক্স কনচাল্ট কৰিব লগা হৈ যায় আমাৰ এটা কথা আছে নহয় আঁঠুৱা চাই ভৰি মেলিবা যাৰ যেনেকুৱা আঁঠুৱা সেনেকৈ তাৰ ভৰিটো মেলিব লাগে বেলেগৰ আনৰ ইনকাম আনৰ ডাঙৰ গাড়ী বা আনৰ কিবা সুখী লাইফটো হৈ আছে সেইবিলাক চাই আমাৰ কেতিয়াও নিজে এইবিলাক ফিল কৰিব নালাগে আমাৰ হাদিছত আছে কেতিয়াও হিংসা ভাৱটো নিজৰ অন্তৰত ৰাখিব নালাগে হিংসাই আপোনাক একদম ধ্বংস কৰি দিব যেনেকুৱা জুইত এটা খৰি দিলে যেনেকৈ জুই শেষ কৰি দিয়ে জ্বলি পুৰি শেষ হৈ যায় ঠিক তেনেকুৱাই আমি হিংসা ভাৱটো নিজৰ অন্তৰত ৰাখিলে মানুহজনী কেতিয়াও আগবাঢ়ি যাব নোৱাৰে সি অকল ধ্বংসৰ ফালেহে আগবাঢ়ি যাব সেইকাৰণে আমাৰ মুছলিম হাদিছ মতেও আছে যে কেতিয়াও হিংসাৰ ভাৱটো ৰাখিব নালাগে আপোনালোকে যিমানেই পাৰে নিজৰ ধৰ্মৰ ৰুলছ ৰেগুলেশ্যনখিনি ফ'ল' কৰি থাকিব লাগে তেতিয়া আমাৰ